শান্তি। আজি 29 ডিচেম্বৰ 2024 বাপদাদাৰ অব্যক্ত সংকেত হৈছে এই সংগম যুগত বাপদাদাৰ বিশেষ উপহাৰ হৈছে সন্তুষ্টতা। সন্তুষ্টতাৰ বিশেষত্বই অন্য বিশেষত্বসমূহো সহজে নিজৰ সমীপত লৈ আহে, কিন্তু সদায় সন্তুষ্ট হৈ থকা। পৰিস্থিতি যিমানেই সলনি নহওক, সন্তুষ্টতাৰ স্থিতি পৰিস্থিতিয়ে সলনি কৰিব নোৱাৰে। পৰস্থিতি হয়েই পৰিৱৰ্তিত, কিন্তু স্বসন্তুষ্টতাৰ স্থিতি সদায় প্ৰগতিশীল। ওম শান্তি।